তোমাক নিস্বাৰ্থভাৱে যিয়ে ভাল পায় সেয়াই হৈছে প্ৰকৃত ভালপোৱা। আপুনি যাক জীৱন লগৰী কৰিব বিচাৰে তেওঁৰ ছাঁ হৈ থাকক, কিন্তু নিজক যোগ্য কৰি তোলক তেওঁৰ নিমিত্তে। তেওঁক যাবলৈ নিদিবা যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতো তোমাকেই ভাল পাই থাকে। কাৰোবাক ভাল পোৱা দিলে সীমাহীনভাৱে দিয়ক, কাৰণ সীমা মাটিৰহে থাকে, হৃদয়ৰ নহয়। ছোৱালীবোৰক এই দুটা বস্তু নিদিলে ৰিলেশ্যন নহয়, হ'লেও নীতিকে। সময় দিয়া। অবাক হ'লেও সত্য, আপোনাৰ টকা চাকৰি চব আছে, তাৰ পিছতো আপুনি যদি সময় নিদিয়ে জীৱনসংগী আপোনাৰ ওপৰত অসন্তুষ্ট হ'ব। আজিকালি মন কৰিলে দেখিব স্বামীয়ে কেৱল মাত্ৰ সময় নিদিয়াৰ বাবেই বহু স্ত্ৰী পৰকীয়াত জড়িত হৈ পৰে। তেওঁৰ মতামতক গুৰুত্ব নিদিলে চব ছোৱালীয়ে বিচাৰে যে জীৱনসংগীয়ে তেওঁৰ মতামতক গুৰুত্ব দিয়ক। শাসন তেওঁকহে কৰা হয় যাক বহুত বেছি অন্তৰৰ পৰা ভাল পোৱা হয়। চিন্তা ভাৱনা ভাল হোৱাটো দৰকাৰ, কাৰণ চকু বেয়া হ'লে চিকিৎসা কৰা যায়, কিন্তু নজৰ বেয়া হ'লে তাৰ চিকিৎসা কৰা নাযায়। বাচি থকাৰ চবতকৈ উত্তম ঔষধ হ'ল মনৰ সুখ। সুন্দৰ শৰীৰ অথবা মিঠা কথা শুনি কাৰ ভিতৰত কি আছে সেইটো বুজা নাযায়। ময়ূৰকে চোৱা না, তাইক দেখি কোনে ক'ব যে তাই সাপ খায়। য'ত তোমাৰ থকা নথকাটোৱেই সমান, তাৰ পৰা গুচি অহাটোৱেই বেটাৰ। সময়ক কোনেও নেদেখে, কিন্তু সময়ে অনেক কিছু দেখুৱাই যায়।